কাম কৰি আছে সেই বান্ধৰ কাম আপোনালোকে কিমানজন মানুহৰ এইটো বান্ধ প্ৰায় আমাৰ 200-250 মানুহ হয় ইয়াতে কেইখন গাঁৱৰ আমাৰ ইয়াতে 500খন মান গাঁৱৰ মানুহ হয় এখন বান্ধ ভিটি আছে আপোনালোকে কিহৰ কাৰণে ভিটি আছে আমাৰ ৰাইজ সমাজৰ পানী উঠাবৰ কাৰণে কিহৰ কাৰণে উঠিছিল খেতিৰ কাৰণে খেতিৰ কাৰণে হয় ইয়াতে চৰকাৰৰ ব্যৱস্থা কোনো আমি আজি 15 বছৰ দি আমি বহুত দৰখাস্ত দিয়া হ'ল বহুত ঠাইত দেওয়া হ'ল কিন্তু আজিলৈকে আমি কোনো হেৰি গভৰ্ণমেণ্টৰ ফালৰ পৰা সহায় সুবিধা একো পোৱা নাই এইটো সমষ্টি কি সমষ্টি পৰে এইটো আমাৰ কাকৰামাৰী সমষ্টিটো খালিংদুৱাৰ সমষ্টি কালিংদুৱাৰ সমষ্টি আৰু বিধানসভা সমষ্টিটো কোনটো পৰে পানেৰী বিধানসভা সমষ্টি পানেৰী বিধানসভা সমষ্টি MLA আৰু MCLA বা EM তেওঁলোকক আপোনালোকে আমি অৱগত কৰাইছোঁ বহুত কেইবাৰ কিন্তু এতিয়ালৈকে একো ফল পোৱা নাই তেওঁলোকে কি কৰে তেওঁলোকে হ'ব বুলি কৈ থাকে তেওঁলোকে হ'ব বুলি আজি 15 বছৰে পাৰ কৰিলে তেওঁলোকে আজি আপোনালোকৰ এখন বান্ধ যিটো বান্ধৰ কাম কৰি আছে ইয়াৰ সংক্ৰান্তত আপুনি কি কয় ৰাইজে ইমান টঙালি বান্ধি তেওঁলোকৰ গাঁঠিৰ ধন ভাঙি ইয়াতে বান্ধ কৰি আছে খেতিৰ কাৰণে ইয়াৰ বিষয়ে আপুনি কি কয় এইটো বান্ধটো আচলতে আমি সৰুকালৰ পৰা দেখিছোঁ ৰাইজে বহুত কষ্ট কৰি পেলাই খেতি কৰা দেখা পাইছোঁ আজি আমাৰতো BTC চুক্তি হোৱাৰ পিছত বহুবাৰ ইয়াৰ ৰাইজে মানে কাকুতি বিনীতি কৰিছে এপ্লাই কৰিছে MLA তাত কৰিছে বা MCLA তাত কৰিছে এতিয়া আকৌ EM হৈ গ'ল বন্ধ তেখেতৰ ওচৰতো বহুতবাৰ গৈছে কিন্তু আজিলৈকে কোনো কাণ দিয়া নাই গতিকে ৰাইজে এতিয়া চিন্তা কৰি আছে কি এই এটা দলং আছে এইটো এটা বান্ধ আছে এনেকুৱা অৱস্থাত ভুগিছে এই দলংটো মানে এইটো আমাৰ এই বটাবাৰীৰ পৰা এনেকুৱাকৈ এই ৰামবুৰী বৰিগাঁও হৈ পেলাই আমাৰ এই আলিকাক ওলাই এইফালে MB ৰোডটো ডাইৰেক্ট পানীৰে ৰাস্তা এইটো ৰাস্তাটো আমি বহুতবাৰ কাকুতি মিনতি কৰিলোঁ ওচৰত গ'লোঁ ৰাইজে গৈছে কোনো ফলৱতী হোৱা নাই কিন্তু এতিয়া আমি দেখিছোঁ এতিয়া ইলেকশ্যনৰ দিন হৈ আছে এতিয়া বহুত পাৰ্টি আহিব বহুতেই পাৰ্টিয়ে ক'ব যে আমি কৰি দিম এইটো বান্ধটো সেইটো দলংটো কৰিম বুলি ক'ব কিন্তু কোনো মানে কামটো নকৰে জিকি যোৱাৰ পিছত কিন্তু জাষ্ট কথাটো দিব কথা কৈ দিব ৰাইজক আশ্বাস দিব কিন্তু কোনো কাম নকৰে গতিকে আমি এতিয়া ভাবি আছোঁ কি যিজন পাৰ্টি আহি পেলাই আমাক ইয়াত ভোট দিবলৈ অনুৰোধ কৰিব আহিব তেতিয়া আমি সিহঁতক উচিত শিক্ষাটো আমি এই টাইমতে দিম বুলি আমি ৰাইজে মানে চিন্তা কৰি আছে উচিত শিক্ষা বুলি কওঁতে আপুনি কাক দিব উচিত শিক্ষা কাক দিব যিহেতুকে আমি ৰাইজে মানে BTC যিটো নেকি MCLA বা EMক আমি ভোট দিবলৈ জয়যুক্ত কৰাই দিছোঁ আমি ৰাইজে কিবা এটা সুবিধা পাম ৰাইজৰ কাম হ'ব বুলিয়ে তেওঁলোকক আমি ভোটদান কৰা যায় কিন্তু ভোটদানৰ পিছত আমি জিকি যোৱাৰ পিছত এওঁলোকৰ মানে কোনো সংসূত্ৰই বিচাৰি নাপাওঁ গতিকে আমি ভাবি আছোঁ এতিয়া মানে এইটো আহি থকা দিনত এই যিটো আমাৰ BTC কাউন্সিলৰ যিটো ইলেকশ্যন হ'ব তাতে আমি উচিত শিক্ষাটো দিম যিহেতুকে যি দলে প্ৰতিশ্ৰুতি দি যাব এই কামটো কৰিম বুলি তেখেতক আমি সহযোগ কৰিম আৰু দেখিছোঁ এই ৰাইজে এইটো বান্ধৰ মোটামুটি এই বান্ধটোত মোটামুটি 5-6খনমান গাঁও আছে মোটামুটি এই বান্ধৰ লগতে মোটামুটি 15-16 হাজাৰ মানুহে মানে জীৱন নিৰ্বাহ কৰে এই বান্ধৰ খেতি বাতি কৰি গতিকে এই ৰাইজক যদি সঁহাৰিটো দিলেহেঁতেন আজি ৰাইজে বহুত সুখ পালেহেঁতেন আৰু আমাৰ মানুহটো মেক্সিমামটো খেতি কৰিয়ে খায় সেইটো জানেই গতিকে খেতিয়কসকলক যদি আমাৰ EM GM বিলাক যদি সহায় নকৰে কোনে কৰিব সেইকাৰণে আমি ভাবিছোঁ কি এইবাৰ ইলেকশ্যনত যোনে আমাৰ কামবিলাক কৰি দিব এইখন দলং আৰু এইখন বান্ধটো যদি কৰি দিব বুলি প্ৰতিশ্ৰুতি দিয়ে তেখেতকে আমি ভোট দিয়া যাম ধন্যবাদ